তুমি অসমীয়া নহয়নে? জনবহুল কলকাতা মহানগৰীৰ ব্যস্ত বাছখনত কাৰোবাৰ মাতত ঘূৰি চাই দেখিলোঁ এজনী অসমীয়া যুৱতীয়ে মোলৈ প্ৰশ্নটো সুধি উত্তৰ পোৱাৰ আশাত লাগি চাই আছে। কোৰিয়ান এনিমিবোৰত দেখা ছোৱালীবোৰৰ দৰে ডাঙৰ চকুজুৰিৰে তাইক কোনোবা সৰগৰ অপ্সৰাৰ দৰে লাগিছিল। সেইদিন ধৰি প্ৰায়ে আমি বাছত একেলগে অহা যোৱা কৰিছিলোঁ। ক'ব নোৱাৰাকৈ মই তাইৰ চকুজুৰি আৰু হাঁহিটোৰ প্ৰেমত পৰিছিলোঁ। কিন্তু মোৰ ভাল পোৱা তাইৰ আগত প্ৰকাশ কৰিবলৈ সাহস হোৱা নাছিল। তাৰ সলনি অৰিজিত সিঙৰ এটা গান মনলৈ আহিছিল। शायद कभी न कह सकूं मैं तुमको, कहे बिना समझ लो तुम शायद